আজি কেক বনাবলৈ ওলাইছো। প্ৰথমতে ডিম 4টা ললো। তাৰ পাছত চেনি আধা কাপ দি মই মিক্স কৰি ললো। অকণমান মিক্স কৰাৰ পিছত মই বাকি থাকি যোৱা চেনিখিনিও ইয়াত দি পেলাই ভালকে আকৌ মিক্স কৰিছো। তাৰ পিছত ৰিফাইন তেল আধা কাপতকৈ বেছি ইয়াত দি দিলোঁ। এনেকৈ ফেন ওলোৱালৈকে মই ফেটি ললোঁ। তাৰ পিছত ইয়াত গাখীৰ আধা কাপ দি দিলোঁ। তাৰ পিছত ময়দা 2 কাপ মই এনেকৈ চালি ইয়াত দি দিলোঁ আৰু লগতে বেকিং পাউডাৰ 1 চামুচ। এইখিনি এতিয়া মই ভালদৰে ফেটি ল'ম। তাৰ পিছত মই এয়া বাতি এটাত ৰিফাইন তেল সানি কাগজ এখন দি মিশ্ৰণখিনি ইয়াত দি দিলোঁ। যিহেতু আমাৰ অভেন নাই সেইবাবে এনেকৈ কেৰাহী এটাতে বালি অলপ দি মই বাতিটো পাতি থলোঁ 1 ঘণ্টাৰ বাবে। তাৰ পিছত এয়া আমাৰ কেক ৰেডি হৈ গ'ল।